Oh hey, ৰাতিপুৱাই স্কুললৈ যাওঁ বহি লৈ আগতে আছিল অ্যাটেন্ডেন্স বহি এতিয়া মোবাইলটো কপে কপে কয় ফেস ডিটেক্ট ফেল দাদা স্কুলত সোমাও বেল বজাৰ আগতেই নেটৱৰ্কটো উৰি যায় গছৰ ডালতেই লোকেশ্যন অন কৰক বুলি চিঞৰে ফোন আমাৰ চকু ফাটি যায় শুকাই যায় মন ছাত্ৰই কয় চাৰপাত পঢ়াওক আপটোৱে কয় সেলফি এটাও লওক এফালে চক এফালে মাৰ্কৰ আনফালে আপটোৱে কৰে টৰ্চাৰ আমাৰ কাম আছিল পাঠ দিয়া মানুহ গঢ়া জ্ঞান বটোৱা কিন্তু এতিয়া দিনটো যায় কিন্তু ৰিক্ৰিয়েশ্যন টিপি থোৱা এই শিক্ষা সেতু কোনে বনাইছিল ৰে ভাই অ্যাটেন্ডেন্স দিও তাতো অপচন দেখুৱাই আমাৰ মুখ চিনি নাপায় কিন্তু নটিফিকেশ্যন ঠিকে পঠিয়াই হে টিচাৰ নে হেকাৰ বনা খুজে দিনটো লগিন কৰি মৰো যে ক্লাছৰুম এৰি নেটৱৰ্ক বিচাৰো এইটো শিক্ষা নে পনিশমেণ্ট ৰে নতুন নতুন অফিচৰ আহে পাৱাৰ পইণ্ট লৈ লেকচাৰ বাহে ডিজিটেল ইণ্ডিয়া বুলি হাঁহে টিচাৰৰ মোবাইল হেং হৈ থাকে হেড ছাৰ কয় ৰিপৰ্ট আপডেট কৰক ক্লাষ্টাৰ কয় ৰিপৰ্ট আপলোড কৰক এপটোৱে কয় চাৰ্ভাৰ ডাউন টিচাৰৰ মাথা কৰে ব্ৰাউন স্কুলে অৰ্ডাৰ দিব খোজে এদিন আহক ক্লাছ এটাত সোমাই বৰিজন ছাত্ৰৰ মাজত দাঁড়াই মাইক নোহোৱাকৈ পাঠ বুজাই তাৰ পাছত যদি পাৰে আকৌ নতুন ৰুল আনক আগতে চক ডাষ্টাৰ হামলাও এতিয়া এপ্ৰ বুক হামলাও বন্ধু শুনা টিচাৰ আমি ৰবট নহয় নেটৱৰ্ক গ'লে ডিউটি আমাৰ শেষ নহয় আমাৰ কাম ছাত্ৰ গঢ়া সপোনবোৰ উজ্বলাই ৰখা শিক্ষা সেতু যদি ঠিকেই নচলে আমাক দিয় কণ্ট্ৰল হাতে দুদিনতে ঠিক কৰি দিম বুকবোৰ প্ৰথম চাদতে App not responding